এতিয়া আমি শব্দ অৰ্থকেইটা এবাৰ ভালদৰে পঢ়ি চাম। প্ৰথমটো শব্দ দিয়া হৈছে সিন্ধু। সিন্ধু শব্দটোৰ অৰ্থ হৈছে সাগৰ, যাক ইংৰাজীত চি বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া হৈছে বিদগ্ধ। বিদগ্ধ শব্দটোৰ অৰ্থ হৈছে বৰ নিপুণ বা পাৰ্গত, যাক ইংৰাজীত ভেৰি লাৰ্ণড বা এক্সপাৰ্ট বুলি ক'ব পাৰি। ইয়াৰ পিছত আমি লব্ধ শব্দটো পাইছোঁ। লব্ধ মানে হৈছে গেইন কৰা বা পোৱা, যাক আমি লাভ কৰা বুলিও ক'ব পাৰোঁ। লব্ধ মানে হৈছে পোৱা। ইয়াৰ পিছত বিক্ষুব্ধ শব্দটো দিয়া হৈছে। বিক্ষুব্ধ মানে হৈছে উত্তেজিত, এগ্ৰেছিভ হৈ যোৱা। ইয়াৰ পিছত দিয়া শব্দটো হৈছে শব্দভেদী। শব্দভেদী মানে হৈছে শব্দক ভেদ কৰিব পৰা, অৰ্থাৎ কোনো বস্তুৰ মাত শুনিয়েই তাৰ গাত অস্ত্ৰ লগাব পৰা। ইয়াক আমি ইংৰাজীত ক'ব লাগিব দ্য নেম অফ এ ফেবল্ড এৰো। অৰ্থাৎ কোনো বস্তুৰ মাত শুনিলেই সেই বস্তুটোৰ গাত অস্ত্ৰ লগাব পৰা, ইয়াকেই কোৱা হয় শব্দভেদী। ইয়াৰ পিছৰ শব্দটো হৈছে উপলব্ধি। উপলব্ধি মানে অনুভৱ কৰা, ৰিয়েলাইজেশ্যন, উপলব্ধি কৰা। ইয়াৰ পিছত নিস্তব্ধতা শব্দটো দিয়া হৈছে। নিস্তব্ধতা মানে কোনো কোলাহল নথকা বা হাই উৰুমি নথকা অৱস্থা। চাইলেন্স, যাক আমি ইংৰাজীত চাইলেন্স বুলি কওঁ, তাকেই অসমীয়াত নিস্তব্ধ বা নিস্তব্ধতা বুলি কোৱা হয়। একেবাৰে শেষৰ শব্দটো হৈছে সিদ্ধহস্ত। সিদ্ধহস্ত মানে একেবাৰে পাৰ্গত, সকলো কামতে পাৰ্গত, কোনো কাম সফল কৰিব পাৰোঁতা, যাক ইংৰাজীত এক্সপাৰ্ট বুলি ক'ব পাৰি।